दोस्तों वेलकम टू बैक माय यूट्यूब चैनल एडी माउस ब्लॉग सो बेसिकली आज ब्लगটো অকণ বেলেগ ধৰণৰ হ'ব আজি আমি যাম আপোনাৰ জাবুনলে সো এইটো আপোনাৰ মই মোবাইলৰ স্ক্ৰিনত দেখাই দিছো যে মাৰ্কেটৰ পৰা জাবুনলে কিমান দূৰ হয় মানে যাম মানে আমি এতিয়া আছো মাৰ্কেটত সো এ হৈ গল মাৰ্কেটা আমি এফএলডি যাই কেনে ইয়াৰ লগে যাম জাগুনলে যাম ধৰক 1 ঘণ্টা মান লাগিবগে তাৰ পিছত এপিনৰ পৰা ঘূৰি কেনে আকৌ মানে মাৰ্কেটা আহিমগে সো দোস্তো এনেকুৱা সময়ত স্পৰ্ট বাইক এনেকা চলাব লাগে তেতিয়াহে মেন মজা হয় নাই বেলেগ এটা মাইন্ডসেটত মন্দিৰটো বনাইছে তাত দোস্তো আপোনালোকে এতিয়া দেখিব পাইছে জাগুন এতিয়া আমি জাগুন এন্টাৰ কৰিলো জাগুন 3 নম্বৰ মাইল হয় এইডোখৰ জাগাডোখৰ যিডোখৰ দেখি আছে আপোনালোকে সো এতিয়া আমি যোনটো প্লেছলৈ আহিছিলো সেইডোখৰ পামগে এতিয়া অলপ দেৰি পিছত আৰু খুব বেছি 2-3 মিনিট লাগিবগে বিশেষকৈ ইয়াত মানে এটা গোল্ডেন গেট আছে যেটো মানে কি চাবলৈ আহিছো আৰু অলপ ফটো শুট কৰিম আমি সো বলক তেন্তে এইটো গোল্ডেন গেটটো পালোগে আমি